guys, welcome to a new vlog. এটা উলিলা ৰব মানে মই বাস কৰি আছো তো বাসাস মানে উঠছো জাস্ট মই বিছনাৰ পৰা উঠি পেলে বাসাস কৰিব আছো আৰু আজি হল মহাশিৱৰাত্ৰি তো আজি আমি এটা ভিডিও বনাম তো এতিয়া নবা ভিডিওটো চাই থাকক কেনেকৈ কি হৈ যায় আই দিনৰ পুৰা ধামাকা দিন বনাম তো ক'ত কি কৰো আপোনালোকে চাই দেখব আৰু এটা বাজাল কৰি উঠো তাৰপিছত আপোনালোকক লগ পাইছো অলপমান সময় ৰৈ দিব তো আহি আছো তো আহি গেলো মই মানে মুখ চুখ ধুইলো ধুই পেলাই তাৰমানে এতিয়া চাহ খাই আছো তো তাৰ কি ক'ব আৰু বঢ়িয়াকে যেন আজি দিনটো কি হয় তাৰমানে চব দেখাম বুলি কৈছো আজি চব দেখাম আৰু ইফালে আমাৰ ঘৰৰ কাম চাম চলি আছে মানে ঘৰৰ কি কাম চলিব আজি শিৱৰাত্ৰি অলপ ঘৰ চৰ মুচি চিকাবি কৰিছে ভাঙা বুটা আমাৰ আৰু কি ক'ব আৰু এই চাহৰ কাপ মই যে চাহটো খাই লওঁ চাহটো খাই মই আৰু লগ পাই আছো নাকি তো আৰু মোৰ অলপ কাম আছে সেইখিনি কৰিম কৰি পেলাই আপোনালোক আৰু লগ পাম তো চাই একো ভিডিঅ'বিলাক আজি কেনে ইফালে বহি থৈ দিছে পানী আৰু পানী মানে কি পানীত আছোঁ মই আগফালৰ পৰা কি কৰিছোঁ সেইটো মই মোবাইলটো দি কেমেৰা কৰি আছোঁ মই এতিয়া উলিয়াইছোঁ নি পানীত নমাওঁ কি কৰোঁ না কি তো পানী বহাৰ কাৰণ এইটোৱে যি এই মানে মাদাৰ অলপমান কঁকালৰ বিষ আছে তো কঁকালত পানী ঢালিব আৰু সেয়ে আৰু পানীত কেনে বহাই সদায় নবহাই কেতিয়াবা বহাই তো আৰু কি ক'ম আৰু এই আৰু অলপ দেখাওঁ এডাল আমাৰ হ'ল এডালো মহাদেৱ বাথৌবিলাকে মানে বড়োবিলাকে পূজা কৰে এডাল কি গাছ বা এডাল কিবা কয় চিজু গাছ নেকি মই গম নাপাওঁ এডালে গাছ এডালতে পূজা কৰে বাথৌবিলাকে আমি একবাৰ সেৱা কৰি দিওঁ মানে ভাল লাগে আৰু বেলেগ এটা ষ্টাইল আৰু চাই থাকক গাছডাল আজি ৰাস্তা কিয় বন্ধ দিছে নেকি এটাও মানুহ নাই শুনি গাইছে ইফালে চাওক চাৰিওফালে মানুহ নাই মানুহ নাই মানুহ চানুহ কিয় নাই তাৰমানে মই ক'ব নোৱাৰোঁ কি হ'ব তাৰমানে মানুহ চানুহ নাই এনেকুৱা আজি গাড়ীও কম গাড়ী চাড়ী একো নাই মানুহ চানুহ একো নাই তো এই কথা নেকি কিবা আছে নেকি এইগিলা গাইছ মানুহ আহিব ঘৰ চৰ বনাই আছে মই ৰাস্তা দেখি ওলাই আহিলোঁ কি কৰোঁ আৰু মন্দিৰত দেখি যাম একবাৰ তাকে দেখাই আহিম নাকি তো গাইছে আমাৰ মাটি ফেলছি দেখছি না সেইবিলাক মাটি ফেলছি মানে মাটি এইকাৰণে ফেলছি মানে আমাৰ বাকীবিলাকৰ ভিটিটোতছে কি আমাৰ ভিটিটো মানে বহুত চাপৰ তো বাকীবিলাকৰ ভিটি চাক কিমান ওখ ইয়াৰে সমান লেভেলৰ আমাৰ ভিটিৰ চাক কিমান তাৰমানে সেই হৈ আছে সেইটোৰ কাৰণে এইবিলাক ফেলাৰ কাৰণটো গাইছে এইটোৱেই বেলেগ কাৰণ নাই মানে ভিটিটো মানে বহুত চাপৰ হৈ আছে সেইকাৰণে মাটিবিলাক ফেলাই আছোঁ লাহে লাহে মাটি ফেলাই থাকিলে তাৰমানে ভিটিটো আমাৰ এখানিমান ওখ হ'ব তেতিয়া মানে ইমান ওপৰত হ'ব আমি অলপমান ওপৰত যাই দেখাই দিওঁ মাটিখিনিৰ আপোনালোকে চাব এয়া গ'লোঁ ওপৰত তেতিয়া আমাৰ এখন ইমান ওখ হ'ব লাগিব ইহঁতৰ ভিটিবিলাক চাওক বাকীগিলাত চাগে ভিটিটো ওখ কৰিলে আমাৰ কামত দিব দেখছি না মাতি চাচোন ওপৰত আহিলোঁ এই ভিটিটো ইমান ওখ কৰিছোঁ ৰাস্তাৰ পৰা ইমান ওখ হ'লেহে তাৰমানে কাম হ'ব এইখানি লেভেলত আৰু ভাল হ'ব আৰু প্ৰেচাৰত ফুল চুলবিলাক লাগি আছে দেখছি না এইবিলাক ফুল এতিয়া মৰচি বাকীবিলাক ফুল মৰচি কিন্তু এতে মৰা নাই আপোনালোক এতে দেখাই দি আছোঁ চাওক ফুল চাব নেকি এইবিলাক ফুল চাওক এইবিলাক ফুল দেখছি না এইবিলাক ফুল চাওক এইবিলাক কমি গ'লে কহতো এইবিলাক ফুল চাওক এইবিলাক ফুল ৰাতি হ'লে আহিছোঁ গাইছ কেনে লাগছে আগত যাই দেখুৱাইছোঁ এতিয়া মন্দিৰত যাম ভাঙাৰা মন্দিৰত তাতে যাই দেখাই আছোঁ ক'ত কি হয় আৰু তাতে যাম তাতে যাই এতিয়া বৰ্তমান যাই আছোঁ আৰু খাই লওঁ গাইছ এনেকুৱাকৈ যাই আছোঁ আৰু বঢ়িয়াকৈ আৰু কি খাব লাগে এখনে ৰাস্তাতে থাকি কৰি আমি যাই পামেই আৰু বেছি দিন নাই আৰু ভাঙাৰা মানে পালোঁ আৰু এখানি বাৰ হ'লে আৰু ভাঙাৰা পাম আৰু টেনশ্যন নাই এই টাৰ্ণিং কাটলোঁ এই কাটি দিলোঁ টাৰ্ণিংটো তাৰপিছত আৰু যাই পাম ডাইৰেক্ট ভাঙাৰা মন্দিৰ লাগ পাইছোঁ দিয়া দেখা নাতি হৈছিলে নাই মন্দিৰ ভিতৰত উঠি দিলোঁ তো দাদা কেনে খবৰ কেনে লাগছে মন্দিৰত আজি আহি পেলাই ভাল লাগছে আজি মহাদেৱৰ ভাল লাগে ন গাইছ আমি বঢ়িয়াকৈ আহি সোমাই দিলোঁ আমি এণ্ট্ৰি কৰি দিলোঁ বঢ়িয়াকৈ চাই থাকক গাইছ বঢ়িয়া এটা পৰিৱেশত আজি মানুহৰ ভিৰ চাব কিমান ভিৰ হৈ আছে তো এইবিলাক গাইছ বঢ়িয়াকৈ মানুহ ভিৰ হৈ আছে মানুহ আছে বহুত তল আছে মানে য'ত আজি আমাৰ এইটো মন্দিৰত বহুত মানুহ এটা ভগৱান আছে এইটো চাই লওক এটা ভগৱান আমি ইয়াত আছোঁ ৰখি মানুহ ৰখি আছে গাইছ লাইন পাতিব লগা আহিছে গান্ধী উপায় নাই দেখা যাব তো গাইছ আমি এইটো মন্দিৰত আহি গ'লোঁ মানে তাৰ ভিতৰৰ পৰা দেখা বঢ়িয়াকৈ দেখা আছে তো আপোনালোকে চাব পাৰে আমি বেছি হেৰি কৰি থকা নাই আৰু ইয়াতে এনেকৈ ৰখি আছোঁ কামবিলাক কৰি আছোঁ ইয়াতে খোৱা লোৱা কিবা কৰি আছে মানুহবিলাকক আমি ইয়াতে খোৱা লোৱা কৰি থকাটো বাদ দিয়ক আমি আৰু যাই থাকোঁ ইয়াৰ পৰাই চাই থাকক ভিডিঅ'টো গাইছ আমি মানে মোক দেখাই দেখা নাই আৰু দেখাই আছোঁ অলপ চব দেখাই আছোঁ আমি ইয়াৰ পৰাই জাষ্ট কলেজ যাওঁ এতিয়া বঢ়িয়া এটা পৰিৱেশত আছে এই মজা এটা পৰিৱেশত চলি আছে আমি হয়তো বঢ়িয়া কাৱলৈ গুচি যাওঁ
তো লগ পাইছোঁ আগত তো গাইছ এতিয়া মন্দিৰত এইবিলাক খাব দিছে আৰু খাই আছোঁ এইটো মন্দিৰটো এইফালে মানুহ আহি আছে মানুহৰ ভিৰ আৰু অলপ পিছত আৰু বেছি হ'ব চাই থাকিব তো গাইছ এই আমাৰ চলি আছে যি পূজাৰ কাম আজি যোনটো আমাৰ মন্দিৰত হয় এইটো কি কয় এইখন কি কয় আমাৰ যোনটো শ্ৰাদ্ধ কৰি আছে মানে সেই কৰি আছে আৰু আজি শিৱৰাত্ৰি বুলি পূজাখন কৰি আছে এইফালে মানুহবিলাক বহি আছে তো মই আছোঁ গাইছ ওপৰত আমি চাই আছোঁ মানে মই যাম আৰু সেইটো বেলেগ খাই